Welcome back to my YouTube channel KG Blog and another video of Storm. আজি আকৌ লৈ আহিলো মৰাণৰ মিনাল চুটিয়া দেৱক লৈ আহিলো আজি আপোনালোকৰ মাজলৈ চাওকচোন কেনেকুৱা ভিডিঅ'টো আৰু বেছি কৈ নহয় ভিডিঅ'টো আৰম্ভ কৰোঁ বলক বাকী তেওঁ কৈ আছে। নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বিহুৰ লগ জনাইছোঁ। আজি হাত বহাগ, এই হাত বহাগত আমি সতী সাধনী স্মৃতি দিৱস পালন কৰি আহিছোঁ। এই দিৱসৰ সংগতি ৰাখি মই এটি গীত লিখিছিলোঁ আৰু সুৰো কৰিছিলোঁ। আজি এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে শুনিব বুলি আশা কৰিলোঁ। ধন্যবাদ। সাধনী তুমি বীরাঙ্গনা, তুমি অসমীয়া, তুমি জাতি তোর নাম জিলিকারা। সতী সাধনী তুমি গরিয়সী, তুমি মহিয়সী, দিয়া আখি কামা তাকু মোহরি। সতী সাধনী তুমি বীরাঙ্গনা, তুমি অসমীয়া, তুমি জাতি তোর নাম জিলিকালা। সতী সাধনী তুমি মহিয়সী, তুমি গরিয়সী, দিয়া আখি কামা থাকো হৰি। এই দেখে মোৰ দেখে বুলি কবলৈ ওলাই আহিবা সংগ্ৰামী হৈ। বুলি কবলৈ ওলাই আহিবা সংগ্ৰামী হৈ। সতী সাধনী তুমি বীৰাংগনা, তুমি অসমীয়া, তুমি জাতি তোৰ নাম জিলিকালা। তোৰ বাবে কৰিছো পণ, ওলাই আহিছে শত জনগণ। জাতিটোৰ বাবে কৰিছো পণ, ওলাই আহিছে শত জনগণ। তোমাক জীয়াই ৰাখিম আমি ইতিহাস লৈ, তোমাক জীয়াই ৰাখিম আমি ইতিহাস লৈ। সতী সাধনী তুমি বীৰাংগনা, তুমি অসমীয়া, তুমি জাতি তোৰ নাম জিলিকালা। সতী সাধনী তুমি গৰিয়সী, তুমি মহিয়সী, দিয়া আখি কামা তাকু মোহৰি। জনজাতি আমাক লাগিবই লাগিবই, আমাৰ সংগ্ৰাম চলিছে চলিবই। জনজাতি আমাক লাগিবই লাগিবই, আমাৰ সংগ্ৰাম চলিছে চলিবই। এয়া আমাৰ জাতিৰ প্ৰাপ্য, এয়া আমাৰ জাতিৰ প্ৰাপ্য। মেলিছো ইতিহাসৰ পাতনি, জ্বলিছে মুকুটিৰ অগনি। বন অসমৰ আমাৰ পৰিচয়, আমি সেই মহান চুতীয়া জাতি। বন
অসমৰ আমাৰ পৰিচয় আমি সেই মহান চুতীয়া জাতি অতি সাধনী তুমি বীৰাংগনা তুমি অসমীয়া তুমি জাতিটোৰ নাম জিলিকালা অতি সাধনী তুমি গৰিয়সী তুমি মহীয়সী দিয়া আখি কামা থাকো হৰি এই দেখে মোৰ দেখে বুলি কবলৈ ওলাই আহিবা সংগ্ৰামী হৈ এই দেখে মোৰ দেখে বুলি কবলৈ ওলাই আহিবা সংগ্ৰামী হৈ অতি সাধনী তুমি বীৰাংগনা তুমি অসমীয়া তুমি জাতিটোৰ নাম জিলিকালা অতি সাধনী তুমি গৰিয়সী তুমি মহীয়সী দিয়া আখি আমাক থাকো হৰি অতি তোমাক জনাও প্ৰণাম অতি তোমাক জনাও প্ৰণাম অতি তোমাক জনাও প্ৰণাম অতি তোমাক জনাও